Hello everyone, কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু আজি মই আপোনালোকৰ লগত কথা পাতিম অকমান দেউৰী সকলৰ বিষয়ে আমাৰ দেউৰী সাজ পোছাকৰ বিষয়ে আপোন প্ৰথমতে সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লে আৰু সকলোকে আগজনী আৰু আজি মই আছো মোৰ নিজৰ ট্ৰেডিশনেল ড্ৰেছত যেহেতু মই দেউৰী সকলৰ ড্ৰেছ পোছাকৰ বিষয়ে আপোনালোকক অকমান দেখাব বিচাৰিম সো আজি মই ড্ৰেছ যেনেদৰে পিন্ধি লৈছো এইটো হৈছে আমাৰ সাংগীৰা গাটিগি সাংগীৰা বছে বুলি কোৱা হয় মানে ৰঙা গামোচা আৰু এইটো হৈছে মোৰ কিনা চাদৰ মেখেলা জোৰ কাপোৰৰ ব্লাউজ হয় আৰু এফালে এয়া হৈছে মোৰ মুগা গামোচা মই এনেকৈ লগাই লৈছো এয়া আমাৰ বাইগা বুলি কয় এনেদৰে ইয়াতে বুকুত মেথনি মৰা হয় আৰু এনেদৰে আমি ছোৱালীসকল এনেদৰে পিন্ধা হয় আজিকালি ড্ৰেছ পিন্ধা নিয়মবোৰ একে হয় কিন্তু আজিকালি মানে কাপোৰৰ হেৰিবোৰ বেলেগ হৈছে কাৰণ যেহেতু আজিকালি মডাৰ্ণ হৈছে অলপ সো এইবিলাকো ইউজ কৰা হয় ছোৱালীবোৰে আমি যেতিয়া বিয়া চিয়া খাবলৈ যাওঁ মিটিং কৰিবলৈ যাওঁ বা তেনেকুৱা মানে বহুত সামাজিক ক্ষেত্ৰত যেতিয়া মানে মিটিং ডাঙৰ আমাৰ সাহিত্য সভাবোৰ হ'লে এনেকুৱা ড্ৰেছবোৰে পিন্ধি সাধাৰণতে ধুনীয়াকৈ ষ্টাইলত চবেই সাজি কাচি যোৱা হয় আৰু সো সকলৰ যিহেতু মই এগৰাকী দেউৰী ছোৱালী আৰু দেউৰীসকলৰ ড্ৰেছ পোছাকৰ বিষয়ে মই অকণমান দেখুৱাব বিচাৰিম আপোনালোকক যিমানখিনি পাৰোঁ মই বহুত বেছি অভিজ্ঞ নহয় আৰু বহুত বেছি মোৰ ইমানো বহুত বেছি নলেজ নাই শিকি আছোঁ আৰু যি দেখি আহিছোঁ মই সৰুৰ পৰা যি দেখি আহিছোঁ মোৰ মাহঁতে পিন্ধা মোৰ খুৰীহঁতে পিন্ধা পেহীহঁতে পিন্ধা যিবোৰ কাপোৰ কেনেদৰে মানে কোনটো বস্তু ক'ত ইউজ কৰে আৰু ময়ো যিহেতু ইউজ কৰিছোঁ সো সেইখিনিকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে যদি কেতিয়াবা ভুল হ'ব পাৰে আৰু মই নাজানিব পাৰোঁ নাজানি যদি কিবা ভুল কৰোঁ তেতিয়াহ'লে মোৰ ফালৰ পৰা আপোনালোকক ক্ষমা খুজিছোঁ পোন প্ৰথমতে আৰু ভিডিঅ'টো এইসকলৰ কাৰণে বিশেষকৈ মই বনাইছোঁ যিসকল অনা দেউৰী নহয় আৰু দেউৰীসকলৰ বিষয়ে জানিবলৈ ইচ্ছুক আৰু আমাৰ দেউৰীসকলেনো কোনটো সাজ পোছাক ক'ত পৰিধান কৰে সেয়াকে অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যিহেতু মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব জানিবলগীয়া কথা বহুতখিনি আছে মোৰো আছে আপোনালোকৰো হয়তো মোৰ নিচিনা নজনা বহুত থাকিব পাৰে সো এই ভিডিঅ'টোৰ জৰিয়তে ময়ো আপোনালোকৰ পৰা জানিব পাৰিম আৰু আৰু নজনাসকলে মোৰ পৰাও জানিব পাৰিব সো ভিডিঅ'টো চাই থাকক ব'লক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট এয়া হৈছে আমাৰ দেউৰী ছোৱালীসকলে পিন্ধা ড্ৰেছ ঘৰত এনেদৰে পিন্ধি থাকে ওপৰত এখন টি চাৰ্ট বা এফালে এয়া গামোচা আৰু এইফালে হৈছে মেখেলাখনক এগু বুলি কোৱা হয় এইটো হৈছে গামোচা গাটিগি বা বছে ছোৱালীসকলে পিন্ধা আন এটা ড্ৰেছ হৈছে এইটো হৈছে সম্পূৰ্ণ বগা ড্ৰেছ আমাৰ যেতিয়া সকাম নিকাম পতা হয় আৰু মন্দিৰলৈ যোৱা হয় অৰ্থাৎ পবিত্ৰ কাম কিবা কৰিবলৈ গ'লে সদায় বগা এনেদৰে পিন্ধা আৰু নেক্সট এয়া হৈছে দেউৰী ছোৱালীসকলৰ বিহু নাচিবলৈ যাওঁতে পৰিধান কৰা ড্ৰেছ হয় মূৰত পিন্ধা হৈছে সাংগীৰা গাটিগি অৰ্থাৎ ৰঙা গামোচা আৰু এয়া হাচুমুৰা বুলি কয় আমাৰ মতে আৰু এফালে হৈছে ৰঙা ব্লাউজ সাংগীৰা ব্লাউজ আৰু এয়া হৈছে আমাৰ লুগুৰু বাইগা এইদৰে দীঘলকৈ এনেদৰে ইয়াত পিন্ধি মেৰিয়াই লোৱা হয় আৰু এয়া হৈছে সাংগীৰা ইগু অৰ্থাৎ ৰঙা মেখেলা আৰু এনেদৰে ধুনীয়াকৈ সাজি কাচি আমাৰ বিহুলৈ যোৱা হয় আৰু এফালে চাওক এইবোৰ এনেদৰে মণি মুকুতা পিন্ধি লোৱা হয় অলংকাৰ মোৰ তাত যি আছে মই সেয়াকে পিন্ধিলোঁ আগৰ দিনত পিন্ধাবোৰতো এতিয়া নাই সো এয়াকে যি আছে পিন্ধিলোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ
নেক্সট এয়া হৈছে দেউৰী ছোৱালীসকলৰ আন এটা ড্ৰেছ যেতিয়া আমাৰ বিয়া খাবলৈ যোৱা হয় আৰু দেউৰী সামাজিক মিটিং পতা হয় ধুনীয়া ধুনীয়াকৈ ছোৱালীবোৰে এনেদৰে ড্ৰেছ পৰিধান কৰি যোৱা হয় নেক্সট এতিয়া আহিল দেউৰী বোৱাৰীসকলে পিন্ধা ড্ৰেছ এয়া কাহত লৈছে গামোচা আৰু ব্লাউজ আৰু দীঘলকৈ যিটো পিন্ধিছে সেয়া এগু বুলি কোৱা হয় মেখেলা আৰু মাজত কঁকালত পিন্ধাটো হৈছে জকাচিবা এনেদৰে দেউৰী বোৱাৰীসকলে পিন্ধা হয় আৰু নেক্সট এয়া হৈছে জেণ্টছসকলে পিন্ধা ড্ৰেছ একু বুলি কোৱা হয় পিন্ধাটোক আৰু এয়া গামোচা গাটিকি এয়া হৈছে আমি বিয়া খাবলৈ যোৱা একপি ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ আমি এনেদৰে পিন্ধোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই